প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰৰ উন্নয়নৰ কথা কৈ ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক তীব্ৰ সমালোচনা মন্ত্ৰী বিমল বৰাৰ। তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিবলৈ ৰাইজে মন বান্ধিছে বিমল বৰা। সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে টিংখাং বিধানসভা সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হ'ল পূৰ্বৰ মৰাণ সমষ্টিত থকা দেখাৰী মৰাণ গাঁও পঞ্চায়ত, তিলৈ গাঁও পঞ্চায়ত আৰু বামুণবাৰী গাঁও পঞ্চায়ত। টিংখাং সমষ্টিত অন্তৰ্ভুক্ত হোৱা এই তিনিটা পঞ্চায়তত শনিবাৰে নিশালৈকে তিনিখন গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহণ কৰে কেবিনেট মন্ত্ৰী বিমল বৰাই। তিনিটা পঞ্চায়ততে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে আয়োজন কৰা অন্তৰংগ আলাপ অনুষ্ঠানত উপস্থিত হৈ কাৰ্যকৰ্তাসকলৰ সৈতে চিনাকি হোৱাৰ লগতে বাৰ্তালাপ কৰে টিংখাং সমষ্টিৰ বিধায়ক তথা মন্ত্ৰীগৰাকীয়ে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মন্ত্ৰী বিমল বৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰৰ উন্নয়নৰ কথা কৈ ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয়। 2014 চনৰ পৰা 24 চনলৈ দেশত দূৰদৰ্শী আৰু শক্তিশালী নেতাই নেতৃত্ব দিলে, যাৰ ফলত দেশৰ প্ৰত্যেকগৰাকীৰ ব্যক্তি আজি স্বাভিমানে জীয়াই থাকিব পাৰিছে। বছৰৰ পাছত বছৰ কংগ্ৰেছে শাসন কৰি ৰাইজক শোষণ কৰিলে। ৰাইজক ক'ত ন্যায় দিলে? ৰাজপথেৰে খোজকাঢ়ি গৈ কি ন্যায় দিলে বুলিও প্ৰশ্ন উত্থাপন কৰে মন্ত্ৰীগৰাকীয়ে। ৰাইজৰ পৰা আঁতৰত থাকি কৰা ন্যায় যাত্ৰাৰ মূল্য নাই। ইতিমধ্যে তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিবলৈ ৰাইজে মন বান্ধিছে বুলিও কয় মন্ত্ৰী বিমল বৰাই। ব্যুৰ' ৰিপৰ্ট 12 লাইভ। ইতিমধ্যে হৈ যোৱা ডিলিমিটেশ্যনৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ মৰাণ সমষ্টিৰ তিনিটা পঞ্চায়ত ক্ৰমে মৰাণ দিখাৰী, তিলৈনগৰ আৰু বামুণবাৰী, এই তিনিটা পঞ্চায়ত টিংখাং সমষ্টিত অন্তৰ্ভুক্ত কৰা হ'ল। আৰু এই তিনিটা পঞ্চায়তৰ দলীয় কাম কাজসমূহ তথা চৰকাৰৰো বিভিন্ন উন্নয়নমূলক একাংশ কাম কাজ ইতিমধ্যে নতুনকৈ নিৰ্ধাৰিত হোৱা সমষ্টিৰ অন্তৰ্গত চোৱা চিতা কৰাৰ কিছু সিদ্ধান্ত হৈছে। আৰু তাৰ বাবে আজি আমি তিনিওটা পঞ্চায়তৰ আমাৰ দলৰ কাৰ্যকৰ্তা তথা স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰিবৰ কাৰণে আহি উপস্থিত হৈছিলোঁহি আনুষ্ঠানিকভাৱে। এনেই আহি থকা হয়, তথাপিও আনুষ্ঠানিকতা ৰক্ষা কৰি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই তিনিওটা পঞ্চায়তৰ দলীয় কাৰ্যকৰ্তা আৰু ৰাইজৰ লগত আনুষ্ঠানিকভাৱে মত বিনিময় কৰোঁ। কিছুদিনৰ পূৰ্বে এতিয়া ৰাহুল গান্ধীয়ে ন্যায় যাত্ৰা কৰি গৈছে, কিন্তু তাৰ পিছতে দেখিব গৈছে অংকিতা দত্ত আৰু কেইবাগৰাকী স্মিতা গগৈ, তাৰপিছত আৰু প্ৰাক্তন দীপাংকৰ বিজেপিত যোগদান কৰিব বুলি কৈছে। কি কয় 2014 আগৰ সময় আৰু 2014 পিছৰ সময়, দেশে স্বাধীনতা লাভ কৰা 70 বছৰ হোৱাৰ সময় আছিল 2014, আৰু এতিয়া অমৃতকালত প্ৰৱেশ কৰা সময় হ'ল 2024। আৰু 2014 আৰু 2024 এই সময়খিনি দেশত এনেগৰাকী দূৰদৃষ্টিসম্পন্ন শক্তিশালী নেতাই নেতৃত্ব দিলে, যাৰ ফলত দেশৰ প্ৰত্যেকগৰাকী ব্যক্তি স্বাভিমানেৰে আজি জীয়াই থকাৰ পৰিৱেশ ৰচনা হ'ল। আৰু তাৰ ফলত ন্যায়ৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সকলোকে সন্মান প্ৰদৰ্শন কৰিলে। আৰু বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেণ্টৰ জৰিয়তে থ্ৰু ৰেলৱে, থ্ৰু ৱাটাৰৱে, থ্ৰু ৰোডৱে, থ্ৰু এয়াৰৱেজ, কানেক্টিভিটি, ইলেক্ট্ৰিচিটিৰে গোটেই ভাৰতবৰ্ষক নেটৱৰ্কিং কৰি পেলালে, মেপিং কৰি পেলালে। কানেক্টিভিটিৰ আৰু এতিয়া অসমত সমস্যা নাই। কানেক্টিভিটিৰ আৰু ভাৰতবৰ্ষত কোনো সমস্যা নাই। মে বি ৰোড কানেক্টিভিটি, মে বি ৰেল কানেক্টিভিটি, এইটো আপগ্ৰেডেশ্যনৰ দিশে আগুৱাই গৈছে। আমাৰ এইবিলাক জেগাতে আগতে ৰোড কানেক্টিভিটিৰ কাৰণে কিমান সমস্যা আছিল, কিন্তু উইদিন শ্বৰ্ট পিৰিয়ড অফ টাইম 7 বছৰ অসম চৰকাৰ, 9.5 বছৰ ভাৰত চৰকাৰে কেনেধৰণে ড্ৰেষ্টিকেলি চেঞ্জ কৰিব পাৰে, তো ইয়াতকৈ আৰু বেলেগ কি প্ৰমাণ লাগে? আৰু ইয়াৰ জৰিয়তে ভাৰতবৰ্ষক ইতিমধ্যে জুৰি পেলোৱা গৈছে। আজি আনটাচেবল জেগাটো আজি ইলেক্ট্ৰিচিটি। দৰিদ্ৰজনেও আজি সাহস আৰু প্ৰত্যয়েৰে হাতত এখন ৰেচন কাৰ্ড আৰু জীৱনৰ যুদ্ধত আগুৱাই যাবৰ কাৰণে আয়ুষ্মান কাৰ্ডৰ জৰিয়তে সাহস পোৱাৰ পৰিৱেশ সৃষ্টি হৈছে। প্ৰত্যেক ষ্টুডেণ্টৰ হাতত কিতাপ কাপোৰৰ পৰা আৰম্ভ কৰি মাতৃৰ গৰ্ভস্থ ভ্ৰূণৰ লালন পালনো স্বাভিমানেৰে জীয়াই থকাৰ এটা পৰিৱেশ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰচনা কৰিছে। আজিৰ পৰা কেইবছৰ আগলৈকে চাহ বাগিচা অঞ্চলৰ জনসাধাৰণ কিমান অন্যায়ৰ দ্বাৰা পৰিচালিত কৰিছিল তেখেতসকলে পুনৰ মনত পেলাওক কংগ্ৰেছে। কাৰণ তেওঁলোকৰ হাতত নাম কটা চেকখন লৈ পাৰ্চেণ্টেজত বিক্ৰী কৰিব লগা হৈছিল। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ডিজিটেল ইণ্ডিয়াৰ স্বপ্নেৰে
প্ৰত্যেকৰে হাতত একো বেংক একাউণ্ট খুলি দিলে, যাৰ ফলত এতিয়া চাহ বাগিচাত ৰিটায়াৰমেণ্টৰ পিছত সেই চেকখন লৈ বেংকলৈ যায়, কিন্তু আগতে দালালৰ ওচৰত গৈছিল। গতিকে কি ন্যায় দিলে তেওঁলোকে, কিহৰ ন্যায় যাত্ৰা? আহক মুখামুখিকৈ সন্মুখীন হওক আৰু প্ৰত্যেক প্ৰশ্নৰ প্ৰত্যেক যুক্তিৰ মোকাবিলা কৰক। ৰাস্তাইদি খোজকাঢ়ি যোৱাটোতো কি ন্যায় দিলে বুজা নাই মই। কিহেৰে জুৰিব বিচাৰিছে? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘৰে ঘৰে ইলেক্ট্ৰিচিটিৰে জুৰিলে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গাঁৱে গাঁৱে ৰুট কানেক্টিভিটিৰে জুৰিলে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰত্যেকখন চহৰত ডাবল ৰেল লাইন ট্ৰেকেৰে জুৰিছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আকাশ মাৰ্গেৰে প্ৰত্যেকটো এয়াৰপৰ্ট ডেভেলপমেণ্ট কৰি ইনভেষ্টমেণ্টৰ পৰা আৰম্ভ কৰি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰে আজি সম্পূৰ্ণ ইকনমি জুৰি পেলাইছে। প্ৰত্যেক মাতৃক স্বাভিমানেৰে জুৰিছে। প্ৰত্যেক মাতৃ 2014 চনৰ আগলৈকে 15 কোটিতকৈ বেছি মহিলা বাহিৰত শৌচ পেচাব কৰিব লগা হৈছিল। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই তেওঁক সেই সন্মান প্ৰদৰ্শনেৰে জুৰিছে। দিব্যাংগজনকো আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সন্মান সহকাৰে জুৰিবৰ কাৰণে প্ৰয়াস কৰিছে। গতিকে তেওঁলোকে কোনখন ন্যায়ৰ কথা কৈছে আৰু প্ৰধানমন্ত্ৰী কেনেধৰণৰ ন্যায় প্ৰদান কৰিছে? তেওঁলোকে সকলোকে দূৰৈত ৰাখি জোৰাৰ যিটো কথা কৈছিলে, সাতটা নাই হ'লে কি ৰকম খাবা, আধুনিক এই যুগ একবিংশ শতিকাত তেনেধৰণৰ ৰাজনীতি হয় নে ডিজিটেলি ৰাজনীতি হয়? গতিকে এই এনেকুৱা ধৰণৰ কথাৰ কোনো মূল্য নাই। তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰীক পুনৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰিবৰ কাৰণে, উপবিষ্ট কৰিবৰ কাৰণে ইতিমধ্যে ৰাইজে মন বান্ধিছে আৰু বিকশিত ভাৰতৰ স্বপ্ন দেখিছে, যি স্বপ্নৰ মাজত প্ৰত্যেকৰে সপোন বাস্তৱ হ'ব, প্ৰত্যেকৰে জীয়াই থকাৰ আনন্দৰ সুখ লাভ কৰিবৰ কাৰণে উদ্বাউল হৈ আছে আৰু সেইকাৰণে অধীৰ আগ্ৰহেৰে কেতিয়া ইলেকশ্যন আহে তাৰ কাৰণে ৰখি আছে। সংবাদ মাধ্যমত ভূপেন বৰাই কৈছে যে প্ৰিয়ংকা গান্ধীও আহিব ৰাহুল গান্ধীৰ পিছত, কি কিবা ক'ব?